প্ৰিয় শ্ৰোতা, বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে আমালৈ এটি কবিতা লিখি পঠিয়াইছে বাক্সা জিলাৰ বাৰাপেটা গাঁৱৰ পৰা প্ৰদীপ পাটগিৰিয়ে। কবিতাটি পাঠ কৰিছে অবনী বৰাই। শিৰোনাম ৰেডিঅ'। ৰেডিঅ' আমাৰ বৰ মৰমৰ। ৰেডিঅ'ৰ মাত কি যে মধুৰ, সুমধুৰ গীত, কথিকা, নাটক, দেহ মন পৰে জোৰ। মুকুতাৰ মালা বন্দনা বাতৰি, আজি পুৱা বিদ্যাৰ্থীৰ অনুষ্ঠান। গীতিমালিকা শুনি শুনি আমি কৰো স্নান। আঞ্চলিক বাতৰি বাজিলে পোনাও স্কুললৈ বাট। আইদেউৰ বুলনি শুনি পেহীয়ে বইতাত। কল্পতৰু নাটক, সাহিত্যচোৰা, দেওবাৰৰ অকণিৰ মেল, ৰংচৰা হাস্যৰসেৰে ভৰা, শুনি হাঁহো ফেল ফেল। 1894 চনত মাৰ্কনিৰ আৱিষ্কাৰ আমাৰ প্ৰিয় ৰেডিঅ'। ৰেডিঅ' সদায় শুনিম, এলাগি নকৰো কাহানিও। ৰেডিঅ' নহয় মাথো মনোৰঞ্জনৰ মাধ্যম। ৰেডিঅ'ই দিয়ে জ্ঞান, তথ্য, বাতৰি। ৰেডিঅ'ক জনাও সদায় প্ৰণাম। প্ৰদীপ পাটগিৰিয়ে লিখি পঠিওৱা কবিতাটি পাঠ কৰিলে অবনী বৰাই।